বন্ধুসকল স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে আৰজেটেক ইউটিউব চেনেল। আপোনালোকৰ আজি ভিডিঅ'ৰ টপিক হৈছে আপোনালোকৰ ফেচবুকৰ প্ৰফাইলটোৰ যিটো ফটোকপি, সেই ফটোকপি আপোনালোকে লক কেনেকৈ কৰিব। লোকে আপোনালোকৰ প্ৰফাইল ফটোকপি আপুনি চাব নোৱাৰাকৈ লক কৰি কেনেকৈ থ'ব। তেতিয়া আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমতে আপোনালোকৰ ক্ৰ'ম ব্ৰাউজাৰত ফেচবুকটো লগ ইন কৰি ল'ব লাগিব। মোৰ লগ ইন কৰি থোৱা আছে অলৰেডি, সেইকাৰণে মই আপোনালোকক ডাইৰেক্ট দেখুৱাই দিছোঁ। মই ফেচবুকটো আপুনি ডাইৰেক্ট লগ ইন কৰি ল'ব। লগ ইন কৰাৰ লগে আপোনালোকৰ এটা অপশ্যন পাব, সেই অপশ্যনটো হৈছে 3 ডট অপশ্যন। এই 3 ডট অপশ্যনটো ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে আপোনালোকৰ প্ৰফাইলটো ক্লিক কৰি দিব। আপোনালোকৰ প্ৰফাইলটো ওলাই যাব, আপোনালোকৰ নিজৰ নামতো ওলাই যাব। প্ৰফাইলটো ওলাই গৈছে। ওলাই যোৱাৰ লগে লগে আপোনালোকৰ ইয়াত আপোনালোকে অপশ্যন এটা পাব। তাৰপিছত আপোনালোকে প্ৰফাইলটোত ক্লিক কৰি দিব। আপোনাৰ প্ৰফাইলত ক্লিক কৰাৰ লগে আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ দেখিব পাব। আপোনালোকৰ তলত আৰু এটা অপশ্যন পাব, সেই অপশ্যনটো হৈছে ট্ৰোন অন প্ৰফাইল গ্ৰাউণ্ড। সেই অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত যিটো ৰাউণ্ড এটা আহি যাব, সেই ৰাউণ্ডটোত আপোনালোকে ছেভ অপশ্যনটো কৰি ছেভ কৰি দিব। ছেভ কৰাৰ লগে আপোনালোকৰ এইটো প্ৰফাইলটো লক হৈ যাব। আপোনালোকে ছেভ হোৱাৰ লগে আপোনালোকৰ এইটো এনেকুৱা এটা ৰাউণ্ড এটা বৰ্ডাৰ লাইন এটা নিচিনা আহি যাব। বৰ্ডাৰ লাইনটোৰ নিচিনা আহি যাব। তাৰপিছত আপোনালোকৰ প্ৰফাইল পিকটো আপোনালোকৰ বেলেগ এটা একাউণ্টত চাব পাৰিব। একাউণ্টত চাৰ্চ কৰি চাব পাৰিব আপোনাৰ প্ৰফাইলটোত লক লাগিছেনে নাই। যদি আজি মোৰ ভিডিঅ'টো ভাল লাগিল তেতিয়া লাইক কৰি দিব। চেনেলটো আগতে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। নতুন ইউটিউব ৰিলেটেড টিপছ, আনবক্সিং, ৰিভিউজ, আপোনালোকৰ সকলো টেকনিকেল ভিডিঅ' আপোনালোকৰ মোৰ চেনেলটোত পাই থাকিব।